হেল্ল' এভৰিৱান, ৱেলকাম বেক টু মাই আনাডাৰ মিনি ভ্লগ। আজি আমি আহিছোঁ দেৰগাঁৱত থকা নেঘেৰিটিং শিৱ মন্দিৰলৈ বুলি। আৰু প্ৰথমতে আহি আমি এতিয়া চাকি কিনি ল'লোঁ। এই মন্দিৰটো এটা খুবেই ধুনীয়া প্ৰাকৃতিক পৰিৱেশৰ মাজত প্ৰতিষ্ঠা কৰা হৈছে। আৰু ইয়াত এইফালে শ শ বান্দৰো আছে দেই। আৰু এইফালে এতিয়া আমি ওপৰেদি উঠি এয়া গৈ আছোঁ। তাৰপিছতে এতিয়া আমি প্ৰথমতে গৈ চাকিও জ্বলাই ল'লোঁ। এই মন্দিৰভাগ আচলতে নিৰ্মাণ কৰিছিলে ৰাজেশ্বৰ সিংহই। কোৱা হয় যে এই ঠাইত এসময়ত নেঘেৰি নামেৰে এটা অদ্ভুত চৰাই বাসস্থান আছিলে। সেই নামেৰে এই ঠাইখনৰ নাম নেঘেৰিটিং ৰখা হ'ল। আৰু তাৰপিছতে আমাৰ বহুত ভোকো লাগিছিলে। এতিয়া যোৰহাট টাউনত আহি আমি এতিয়া ইয়াত অকণমান ভাতো খাই ল'লোঁ। তাৰপিছতে এয়া আমি যোৰহাট বিজ্ঞান কেন্দ্ৰ আৰু তাৰকাগৃহতো সোমাইছিলোঁ। ইয়াতে এতিয়া আমি মিউজিয়ামটো ধুনীয়াকৈ চালোঁ। আৰু এইফালে অকণমান আপোনালোককো দেখুৱাই দিছোঁ। ভাল পালে ভিডিঅ'টো লাইক, কমেণ্ট, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আজিলৈ ইমানেই, বাই।